ভাৰতে পাকিস্তানক দিলে আৰু এটা ডাঙৰ আঘাত। পাকিস্তানী বিমানৰ বাবে ভাৰতীয় আকাশমাৰ্গ বন্ধ কৰি দিছে ভাৰত চৰকাৰে। 30 এপ্ৰিলৰ পৰা 23 মেলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ভাৰত চৰকাৰে জাৰি কৰা নোট টু এয়াৰমেনত কোৱা হৈছে, পাকে পঞ্জীয়নভুক্ত বিমান, পাকে পৰিচালিত বা লিজত লোৱা যিকোনো বিমানৰ বাবে ভাৰতৰ আকাশমাৰ্গ বন্ধ। ভাৰতৰ এই সিদ্ধান্তৰ পাছত পাকিস্তানৰ পৰা পূব দিশলৈ যোৱা বিমানসমূহে নতুন পথ বিচাৰিব লাগিব, যাৰ বাবে ইয়াৰ পথ দীঘলীয়া হ'ব আৰু পাকিস্তানী বিমানেও অধিক ইন্ধন খৰচ কৰিব। ফলত পাকিস্তানী বিমান সংস্থাসমূহে বিমান সেৱাৰ বাবে পূৰ্বতকৈও অধিক খৰচ কৰিব লাগিব। যোৱা 22 এপ্ৰিলত পেহেলগামত ভাৰতীয় পৰ্যটকৰ ওপৰত সংঘটিত আক্ৰমণৰ পাছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জলচুক্তি স্থগিত ৰাখিছে। ইয়াৰ উপৰি ভাৰত আৰু পাকিস্তানৰ মাজত থকা একমাত্ৰ স্থল বাণিজ্য সীমান্তও বন্ধ কৰি দিয়া হৈছে। ভাৰতে পাকিস্তানলৈ প্ৰেৰণ কৰা গুৰুত্বপূৰ্ণ ঔষধকে ধৰি সকলো ধৰণৰ বাণিজ্য বন্ধ কৰি দিছে। নিউজ ডেস্ক ৰিপৰ্ট 360 ইনচাইট।